এতিয়া মই আহিছোঁ কি পাৰিবলৈ ৰ'ব দেই দেখাম এতিয়া এইফালে চাওক এইফালে এইজোপা দেখিছেনে এইজোপা হৈছে কি গছ ধৰিব পাৰিছে আপোনালোকে ঔটেঙা গছ হয় এই ঔটেঙা গছজোপাৰ পৰা মানে ঔটেঙা পাৰি আছে আমাৰ এনায়ে ঔটেঙা পাৰি দিছে এনাই মানে গম পাইছেই আমাৰ মাকক এনাই বুলি কওঁ আৰু সেই এনাই মাকে ঔটেঙা পাৰি দিছে হ'ল দেখিছেনে এনাই মাকে এনায়ে আৰু মই সেয়া ঘৰলৈ কেইটামান লৈ যাম বোলো আমাৰ তাত ঔটেঙা গছ নাই মানে আছে ক'ৰবাত এজোপা কাৰোবাৰ ঘৰত তেনেকৈ আনিবলৈ যোৱা নহয় বহুত ওখ আৰু গছবিলাক পাৰিবও নোৱাৰি সেইকাৰণে ভাবিলোঁ এজোপা বেছি ওখ নহয় ইয়াত দেখিছেনে সেইকাৰণে মানে ইয়াৰ পৰা কেইটামান পাৰি কিনে লৈ যাওঁ আৰু ঔটেঙা ভাজি খাই সেইকাৰণে ভাবিলোঁ লৈ যাওঁ আৰু ঘৰলৈ আহিছোঁ যেতিয়া কেইটামান সেইফালে চাওকচোন পাৰি আছে ইমান কষ্টকৈ দাঁৰ লৈ কিনে টেঙাবিলাক বেছি বুঢ়া হোৱা নাই কোমলীয়া হৈ আছে মাক দেখুৱাই নাই ওপৰলৈ হাইটটো পাৰিলে ক'বালৈ লৈ গ'লগে ইফালে ঔটেঙা পাৰি ল'লোঁ ঔটেঙাখিনি পাৰি ল'লোঁ এইফালে এনাই কেইটামান পাৰিলে আৰু ময়ো কেইটামান পাৰি ল'লোঁ 1 2 3 4 5 6 7 8 9টা